Dear viewers, A.TET Media বৰপেটালৈ আপোনালোকক জনাইছো স্বাগতম। সকলোৱে নিশ্চয় কুশলে আছে। আজি পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো। আজিৰ ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াবলৈ ওলাইছো আসাম টেট 2021 পৰীক্ষাত উত্তীৰ্ণ হৈ DEE আসামৰ অধীনত নিয়মীয়া শিক্ষক পদত LP/UPৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলৰ বাবে একটি গুৰুত্বপূৰ্ণ খবৰ। আবেদনকাৰী সকলে মাথো অপেক্ষাৰত কেতিয়া প্ৰকাশ পাব DEE আসামৰ প্ৰভিজনেল মেৰিট লিষ্ট। DEE আসামে EAASIU 1252021 PT1 39 বিজ্ঞাপন যোগে আবেদন বিচৰা 3954 নিয়মীয়া শিক্ষক পদৰ প্ৰাৰ্থীসকলৰ জিলাভিত্তিক প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশৰ তাৰিখৰ ঘোষণাৰ অন্ত পৰিছে। অতি শীঘ্ৰে প্ৰকাশিত হ'বলৈ গৈ আছে প্ৰভিজনেল মেৰিট লিষ্ট। কেতিয়া প্ৰকাশ পাব আসাম টেট 2021 পৰীক্ষাত উত্তীৰ্ণ হৈ নিয়মীয়া শিক্ষক পদৰ বাবে আবেদন কৰা কেণ্ডিডেটসকলৰ তালিকা আদি জানিবলৈ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰতিবাৰৰ দৰে কওঁ, আপুনি যদি আমাৰ চেনেলত নতুন পদাৰ্পণ কৰিছে বা এতিয়াও চেনেলটি ছাবস্ক্ৰাইব নকৰাকৈ আছে তেনেহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি আপোনাৰ ছাপোৰ্ট প্ৰদানেৰে আমাক উৎসাহিত কৰক। প্ৰিয় দৰ্শক, এয়া আপোনালোকে চাই আছে A.TET মিডিয়া বৰপেটা ইউটিউব চেনেল। অপেক্ষাৰ অন্ত পৰিল আসাম টেট LP/UP 2021 পাছ কৰা সকলৰ যিসকলে DEE আসামৰ অধীনত যোৱা 18/9/2021 তাৰিখে প্ৰকাশিত বিজ্ঞাপন ভিত্তিত LP/UP ৰেগুলাৰ টিচাৰৰ বাবে আবেদন পত্ৰ অনলাইন যোগে জমা কৰিছে আৰু জিলাভিত্তিক প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশলৈ বাট চাই আছে, তেওঁলোকৰ অপেক্ষা যেন অন্ত পৰিবলৈ গৈ আছে। এটি সম্ভাৱ্য তাৰিখ ইতিমধ্যে প্ৰকাশিত হৈছে। এয়া আমি দেখিবলৈ পাইছো DEE Assam Provisional and Final Merit List LP/UP according to the advertisement number EAASIU 1252021 PT1 39 published by the DEE. The recruitment of regular teacher of LP and UP for 9,354 posts. The details are given below. এয়া আমি তলত দেখিবলৈ পাইছো প্ৰভিজনেল মেৰিট লিষ্ট। ফাৰ্ষ্ট উইক অফ মাৰ্চ 2022 আগন্তুক মাৰ্চ মাহৰ প্ৰথম সপ্তাহত শিক্ষক নিযুক্তিৰ জিলাভিত্তিক তালিকা প্ৰকাশ হোৱাৰ কথা কোৱা হৈছে। ভিডিঅ'টি নিশ্চয় প্ৰাৰ্থীসকলৰ বাবে সহায়ক হ'ব। সকলোৱে কুশলে থাকক তাৰে কামনাৰে আজিলৈ সামৰিছো। ধন্যবাদেৰে A.TET মিডিয়া বৰপেটা।